কালি ৰাতি ভাতটো খাই পেটটো শকত কৰি বিন্দাছ হৈ গৈছিলোঁ আৰু ৰাতিপুৱা মই সোনকালে সাৰ পাম বুলি ভাবিছিলোঁ। ৰ'দ চেঙা মুখত পৰিলে, তাৰপিছত বোলো মই দুপৰীয়া হ'ল নেকি। মোবাইলটো চাই পেলাই গম পাইছোঁ ৰাতিপুৱা 5:30 বাজিছে। যদি ৰাতিপুৱা 5:30 বজাতে এনেকুৱা বতৰ বা ৰ'দ দিবলৈ ধৰিছে তেন্তে আপুনি এবাৰ ভাবি চাইছেনে বাৰু? আচলতে আমি এইটো প্ৰকৃতিৰ গাত দুখ নাই, আমাৰ মানুহখিনিয়ে দুখ। প্ৰকৃতিৰ কাম কৰিবলৈ দিয়া নাই। আমি মানুহখিনিয়ে মানৱ সৃষ্ট বহুতো কাম কৰি আছোঁ, কিন্তু প্ৰকৃতিক লাভান্বিত কৰাকৈ নহয়, প্ৰকৃতিক লোকচান কৰাকেহে। বাকী কি ক'ব গৰমৰ কথা, ঘাম ওলাইছে মুচিছোঁ, তাৰ বাদেতো একো নাই। বাকী এতিয়া উলৈ যাত্ৰা মই এপিছড 1 কৰিলোঁ, 2 কৰিলোঁ, আজি ভাবিছোঁ 3 কৰোঁ। যোৰহাটৰ এটা স্পেচিয়েল জেগাও আছে, তালৈও যাম, অলপমান ফুৰি আহোঁগৈ বোলো। গৰমৰ দিনতো কেনেকুৱা আমেজ লাগে তো তাকে চাওঁগৈ বোলো। গা পা ধুই আজৰি হৈ ওলাই আহিলোঁ, কিন্তু গা ধোৱা নালাগিলে। বাৰু এইবোৰ কথা বাদ দিয়ক, লোকৰ ল'ৰা ছোৱালী ব্যস্ত, কি পঢ়িছোঁ কি বুজিছোঁ। আমাৰ আকৌ অলৈ যাওঁ তলৈ যাওঁ, মুঠতে পিট পিটাই ঘূৰি ফুৰা। আজি গৰমে ভালকৈ মূৰত ধৰিছে, গতিকে ময়ো বাপেকে ওলাই আহিছোঁ নহয়। কিন্তু সেই বাপেককে ধৰি বহুতো লোকে বহুতো সময়ত ঠিকাদাৰ বা চৰকাৰক গমেই পাইছে নহয়। মই ভাবিছিলোঁ এইবাৰ খেতি পথাৰ পাৰিলে ঘাই পথতে কৰিম, কাৰণ বৰষুণ দিলেতো একো নালাগে, কঠীয়া পাৰি দিলেই হ'ল, আৰু ৰ'দ দিলেতো নিজেই দেখিছে শিৱসাগৰৰ পৰা যোৰহাটলৈ কেৱল এনেকুৱা ৰাস্তাই পাব। সেনজানি আপোনাৰ গাড়ীখন 5 বছৰ পাছত কিনক, কিজানি নটবলকেইটা ঠিকেই থাকে। এয়া মাত্ৰ আৰম্ভণি। প্ৰথমে কাকজান, তাৰ পাছত ছটাই, আৰু তাৰ পাছত আমাৰ হাতীগড়। অসম দেশৰ বিষম কথানো কিমান কম। ইফালে ৰ'দটোৱে মূৰটো গৰম কৰিছে, হেনজানি লাহে গৈ থকাই ভাল। প্ৰথমে যাম যোৰহাটৰ মৰিয়নি, তাৰ পাছত লগৰ এটাক উঠাম আৰু যাম দুইটা একলেণ্ড চাবলৈ। একলেণ্ড মানে যোৰহাটৰ একলেণ্ড ক'ত আছে, কোন ঠাইত আছে, সকলো বিৱৰি কম। কিন্তু তাৰ আগত অলপমান ৰবলৈ দিয়ক। গৈ ভোক দৈ পাৰ পালোগৈ। চাহ দেখি অকমান ৰখিলো, একদম গৰমে ফালি পেলাইছে। তাতে আকৌ গোটেই ৰ'দটো গাতে পৰে, তলফালেতো চাবই নোৱাৰি, ৰাস্তাৰ ভাব আহি ভৰিত পৰে। যোৰহাটত কিবা এটা বস্তু ওলাব আৰু মই নাযাম, সেইটো কাহানিও হ'বই নোৱাৰে। বাৰু লাহেকৈ চানাৰ দোকান পাৰ হলো আৰু ময়ো মৰিয়নিৰ দিশে গলো। মোৰ আগে এখন ট্ৰেইন গৈছে, মই বোলো তোক আগবাঢ়িব নিদিওঁ, গতিকে ময়ো ধুই ধাই গলো। কিন্তু সাৰিল মানে বম সাৰণ খালে। আপুনি ভাবিছে নেকি মই 125cc লৈ পেলাই এইবোৰ সপোনত দেখা কথা? আজি যেনিবা ট্ৰেইনখন লাহে চলিলে, গতিকে মোৰ সপোনটো পূৰ হ'ল। অ দেখিছা, বেটাই নকল মাৰি পাছ হৈছে। মই তাতকে কিজানি আগতেই যাওঁ, গতিকে নঙলাডাল মাৰি দিলে। এতিয়া ৰৈ থাকা বাপুকণ, ৰ'দৰ মৰম লৈ বাৰু অলপ সময় ৰখিলে, তাৰপিছত নঙলাডাল পিছে খুলি দিলে। এতিয়া আৰু অকলে ধুই ধাই যাওঁ। এতিয়া আপুনি চিনামৰা পাবহি, পোনকৈ গৈ তিতাবৰ নাপাব, তাতকৈ বাও চাইডে সোমাই দিব, মানে মৰিয়নিৰ দিশে। এতিয়া লাহে বিন্দাছ গৈ থাকিব, পাৰিলে কৰবাত ৰৈ চাহ মিঠাইও খাব। তেনেকৈয়ে আগবাঢ়ি গৈ থাকিব। ৰাস্তাত পিছে শাৰী ট্ৰাকো দেখিব, মইহে পিছে দেখিলো আজি, আপুনি নেদেখিব পাৰে। তথাপি মনটো মাৰি নিদিব, ধুই ধাই গৈ থাকিবচোন। বাও চাইডে শাৰীকৈ ট্ৰাক, এখন দুখনকৈ হিচাপ কৰি নোৱাৰিলো, গতিকে আগলে মূৰটো কৰি গৈ থকাই ভাল। মই আহি পাই গলোহি মৰিয়নি নিউ সোণোৱাল, আৰু মোৰ বন্ধুত আমাৰ অংকিত আছে। আমি কলৈ গৈ আছো? জেগাডোখৰ কি আছিলে? একলেণ্ড। ক'ৰ একলেণ্ড আছিলে? আমাৰ নামটো কি আছিলে ঠাইডোখৰ? কাটকটীয়া। তো আমি যাম কাটকটীয়া, আমাৰ যোৰহাটতে আছে। ইয়াক লৈ লৈছো, জনা শুনা ব্যক্তি, লোকেলে হয়। তো গাড়ী ষ্টাৰ্ট দে, ব'লক। ৰেডি থাকক যোৰহাটবাসী, একদম পুৰা নাহা নেকেলি। তো লেটছ গো। নাপায়। অলপ দূৰ গৈ যেনিবা বিচাৰি পালো। খুৰা খুৰী বৰ্তা বৰ্মা সকলোকে সুধিছো, পাছত পিছে চাইন বৰ্ডখন দেখিলো। আপুনি যদি যোৰহাট চহৰৰ পৰা আহে তেন্তে এইফালৰ পৰা আহিব লাগিব, আৰু যদি মৰিয়নিৰ পৰা আহে তেন্তে এইটো চাইডৰ পৰা আহিব লাগিব, আৰু এই তিনিআলিটোৱেদি আপোনালোকে সোমাই যাব লাগিব। সোমাই যাব লাগিব নহয়, একদম ধুই ধাই যাব। আৰু কাৰোবাক সুধিব ৱাটাৰ পাৰ্কখন আগত ন? কিমান দূৰ যাব লাগিব? অ'কে থেংক ইউ।
দাদা ভাইটি কোন হয় নাজানো তেখেতে কোৱা মতে টাৰ্ণিংটো পালো তিনিআলিটোৰ পৰা বেছি দূৰ নহয় প্ৰায় 1.5 কিলোমিটাৰ মান আহিব লাগিব আৰু ঘপককৈ দেখিবই নহয় গতিকে ধুই ধাই পুনাই দিব আৰু সু সাইডে সোমাই দিব এইখনেই হৈছে যোৰহাটৰ প্ৰথমখন ৱাটাৰ পাৰ্ক এইবাৰৰ পৰা গুৱাহাটী নগলেও হ'ব যোৰহাটবাসীয়ে ঘৰৰ ওচৰতে পাব অপেনিং জুলাই মাহৰ 25-26 তাৰিখে কৰাৰ কথা আছিল যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই গতিকে আগষ্টৰ 1-2 তাৰিখে পাই যাব বাৰু বাকি কথা ঠিকই আছিল মোৰ লগতে কালৰো কাল বিপৰীত কাল হ'ল দ্ৰুতগতিত নিৰ্মাণ কাৰ্য চলি আছিল গতিকে গেটখন বন্ধ কৰি থৈছে দুদিনমান খুলি দিছিল বাৰু আজি মোৰ কপালখনেই ফুটা উপায় বোলা বস্তুটোৱেই নাই কিন্তু এটা উপায় আছে অংকিত মানে নগাদাৰ ঘৰৰ ওচৰত নাগালেণ্ডখনো আছে নহয় গতিকে পলম কিয় কৰো এক গুলিত দুই শিকাৰ উৎকট গৰমত বাৰু ঘৰলৈ উভতিম কিন্তু নাগালেণ্ডৰ অলপমান হাৱা খাই লওঁ একদম শীতল বতাহ যেন ইয়াতে থাকি ৰওঁ মই বকি বকি ভাগৰি গৈছো এতিয়া পাহাৰৰ সৌন্দৰ্যতা অনুভৱ কৰক বাও সাইডে এইকেইখন পাচলিৰ দোকান যেন পাইছো বাৰু পাচলি নিকিনো হাতত ধন ৰাখি নাই গতিকে আগলৈ গৈ থাকো বলক পাহাৰৰ সৌন্দৰ্যতালে মন কৰকচোন হো তাৰ পৰা তাৰলৈ পাহাৰ এনেকুৱা লাগিছে যে ছবি এটা চাই আছো এইফালে সূৰ্যও বিদায় ল'ব বিচাৰিছে কি সুন্দৰ মনোমোহা দৃশ্য বাৰু সূৰ্যকো বিদায় দিও মই ঘৰলৈ যাওঁ আজিলৈ বিন্দাছকে বাই বাই